হেমন্তৰ এটি নিশা সুন্দৰ মনোৰম। আজি আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন দাদাৰ জন্মদিন উপলক্ষে পালন কৰাৰ কাৰণে আমি ইয়াতে উপস্থিত হৈছোঁ। মোটামুটি 10-12জন চেমনীয়া ল'ৰা। আহকচোন আমি ভিতৰৰ ফালে যাওঁ, কিবা কৰিছে। এই আমাৰ জুবিন দাৰ জন্মদিন উপলক্ষে সমবেত হৈছে আমাৰ সঞ্জীৱ কলিতা শালপতিৰ তেখেতৰ ষ্টুডিঅ'ত, মোটামুটি মিনি ষ্টুডিঅ'। আহক আমি আগবাঢ়ি যাওঁ ভিতৰৰ ফালে। সকল আৰু মানে কি কয় এইটো সাজু হৈছে। কুলদীপ কলিতা, কি ক'লে নামটো? দাদাৰ বাবে বিশেষভাৱে অনা কেক। আমাৰ ভাগিন, তেওঁ এতিয়ালৈকে হোৱা নাই। দাদাৰ ৰৈ আছে কেক কাটালৈকে। বন্তি প্ৰজ্বলন কৰিছে আমাৰ নিৰেন লগৰ ডাঙৰীয়ে। আয়তী সকলো শুব পৰা নাই এতিয়ালৈকে। এয়া 12 বাজিছে আমাৰ। 18 তাৰিখ আৰম্ভ হৈছে, 18 নৱেম্বৰ। মৰমৰ সঞ্জীৱ কৰি এখন ধুলো হৈছে না। Happy birthday to Zubinda. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to Zubinda. Happy birthday to you. Eta pri maro sabri on. Amar homuk বন্ধুবৰ্গ ভাইটিহঁতে লগ লাগি দাদাৰ বাৰ্থডে সঞ্জীৱ কলিতাৰ বাসগৃহত या আৰু জ্বলি উঠিল কেনেকে নিজে নিজে সন্দেহ হৈছে মোৰ। এই নমোৱা কেণ্ডেল আৰু জ্বলি দিলে যাদু কি বাৰু দাদা তোমাৰ? কৃষ্ণ নুমনয় কেকৰ এই জুই নুমে আনা এটাক লাগি। আচ্ছা দাদা, আমাৰ দাদা আপোনালোক সন্মান আৰু মৰম যাচিছো আজি। দুজন মহান ব্যক্তি একেলগে এটা ফেমাছ এই গীতটো আজি অলপ বিশেষভাৱে এই আমাৰ ডংকা বজাইছে। মই আঙুলিতে লাৰিব পৰা নাই। যুৱ প্ৰজন্ম উচ্ছৃংখল হৈছে, কিন্তু এফালে লাগব, এফালে গুৰুত্ব দিব লাগে।
কেক খুৱাই দিয়া হৈছে কেক এই সব রাক্ষস জাতে লিখি দিম এ ভাগিনে আমার ভাগিন বুঝিব গেছে না কোন হন আৰু জুনিয়ৰ জুবিনক আৰু লগাই দিব লাগছে মোৰ দেখি টকা উঠিলে মই নিজে তুলিলো আৰু বঢ়িয়া বঢ়িয়া ভাল লাগছে সকলোকে মই অনুৰোধ জনাইছো দেই খোৱাৰ কাৰণে মই দি আছো ভাগিনক দিয়ে নাই এফালৰ পৰা দি আছো মই তা দুটা এফালৰ পৰা দি আছো মই আজি দাদাৰ বাৰ্থডে উপলক্ষে ইয়াতে আমি পানী মাছ কুচিত কি বুলি কয় এইটো সমবেত হৈছো এই ৰাতি 12 বজাত কেক খুৱাই থকা হৈছে দাদাই বা ক'ত কি কৰি আছে আমি গম নাপাওঁ তেখেতলৈ সন্মান যাচিছো তেখেত বোধ নাই ঠিকে আছে দাদাৰ প্ৰতি আমি যথেষ্ট মৰম যাচিছো কোনেও খোৱা নাই নেকি আমাৰ খাই বুলি খা Down.